সাগৰ তোমালোক সুকলমে আছা মই আগৰ ভিডিওটো পিছৰখিনি কন্টিনিউ কৰিব ওলাইছো আজি আমি পঢ়ো এসিড আৰু ক্ষাৰৰ বিষয়ে আৰু কিছুমান কথা এতিয়া প্ৰথমতে আমি পঢ়ো গাঢ়তাৰ বিষয়ে যেতিয়া আমি এসিডখিনি বা ক্ষাৰখিনি পিওৰ অৱস্থাত পাম অৰ্থাৎ এখিনি যদি কোনো পানী মিহলোৱা নাথাকে তেতিয়া হলে তাক আমি কম গাঢ় এসিড বা গাঢ় ক্ষাৰ যেতিয়া তাত পানী মিহলোৱা হৈ থাকে পানী মিহলি হৈ থাকে তেতিয়া হলে তেনেকুৱা অৱস্থাত এসিডখিনি বা ক্ষাৰখিনিক আমি কম লঘু এসিড বা লঘু ক্ষাৰ এতিয়া যেতিয়া আমি এসিডত বা ক্ষাৰত পানী মিহলোৱা যায় কেতিয়াও আমি পানীত এসিডখিনি ঢালি এসিডত পানীখিনি ঢালি নিদো আমি যেতিয়া মিহলাবলৈ হয় তেতিয়া আমি কি কৰিম পানীত লম এটা পাত্ৰত পানী লৈ পেলাই তাত কি কৰিম আমি এসিডখিনি ঢালি পেলাই তাত মিহলাম আৰু যেতিয়া মিহলাম এই প্ৰসেসটো যথেষ্ট তাপবৰ্জী প্ৰক্ৰিয়া অৰ্থাৎ বহুতখিনি তাপ উৎপন্ন হয় সেইকাৰণে যথেষ্ট সাৱধান হ'ব লাগিব যেতিয়া আমি এসিড পানী মিহলাম ইয়াত কি থাকিব তেতিয়া এসিডখিনি লাহে লাহে বহুত সাৱধানে লাহে লাহে এই পানীখিনি ঢালি থাকিম আৰু সেইখিনি অৱস্থাত পানীখিনি নন ষ্টপ লৰাই থাকিব লাগিব এডাল কিবা লাঠি বা অন্য কিবা মাৰি দি কি কৰি থাকিব লাগিব এই পানীখিনি লৰাই থাকিব লাগিব আৰু তেতিয়া এসিডখিনি তাত লাহে লাহে যোগ কৰি থাকিব লাগিব তেহে কি হ'ব আৰু যদি আমি সাৱধান নহওঁ তেতিয়া হলে ইয়াত যথেষ্ট তাপৰ উৎপন্ন হয় এখিনি চিটিকি পেলাই পৰিব পাৰে নতুবা কেতিয়াবা জুই জ্বলিও যাব পাৰে সেইকাৰণে আমি এসিড যেতিয়া আমি লঘু কৰিবলৈ হয় বা এসিড বা ক্ষাৰ তেতিয়া হলে আমি যথেষ্ট কি হ'ব লাগিব সাৱধান হ'ব লাগিব নেক্সট আমি পঢ়ো সূচক এটা সূচক কোনবিলাক ইংলিশত যাক কোৱা হয় ইন্ডিকেটৰ সূচকবিলাক এনেকুৱা এবিধ ৰাসায়নিক দ্ৰব্য যিয়ে আন ৰাসায়নিক দ্ৰব্যৰ কি প্ৰকৃতি দেখুৱায় এতিয়া আমি এটা ধৰা আমাক এটা কিবা এটা ৰাসায়নিক দ্ৰব্য এটা পাত্ৰত দি দিয়া হল তোমাক কৈছে যে এই বস্তুটো এই ৰাসায়নিক দ্ৰব্যটোৰ প্ৰকৃতি উলিওৱা তেতিয়া হলে আমাক কি লাগিব সূচক লাগিব এটা সূচকে আমাক কি ইন্ডিকেট কৰিব কি দেখুৱাব যে ই এসিড হয় নে ক্ষাৰ হয় সূচক কিছুমানৰ উদাহৰণ হৈছে লিটমাছ হালধি মিথাইল অৰেঞ্জ ফিনফথেলিন ইত্যাদি এতিয়া এসিডৰ ক্ষেত্ৰত সেই সূচকবিলাকে অলপ ধৰণৰ বেলেগ কিছুমান প্ৰকৃতি দেখুৱায় আৰু ক্ষাৰৰ ক্ষেত্ৰত বেলেগ লিটমাছ এখন কাগজ হয় আৰু লিটমাছ কাগজখন দুই ধৰণৰ থাকে দুটা ৰঙৰ এটা নীলা আৰু এটা ৰঙা যেতিয়া আমি এসিডৰ ক্ষেত্ৰত লিটমাছ পৰীক্ষা কৰিম তেতিয়া আমি ব্যৱহাৰ কৰিম নীলা লিটমাছ পেপাৰখন এসিডত নীলা লিটমাছ পেপাৰখন দিলে ই কি ৰং হৈ যাব ই হৈ যাব ৰঙা ঠিক তেনেকৈ আমি ক্ষাৰত কিন্তু নীলাখন ব্যৱহাৰ নকৰো আমি ক্ষাৰত ব্যৱহাৰ কৰিম ৰঙা লিটমাছ পেপাৰখন আৰু ৰঙা লিটমাছ পেপাৰখন ক্ষাৰৰ ক্ষেত্ৰত হৈ যাব নীলা যদি আমি উল্টাটো কৰো এসিডত বুলে আমি ৰঙা লিটমাছ পেপাৰ ব্যৱহাৰ কৰো তেতিয়া হলে ৰঙাখন ৰঙাই থাকিব তাৰ কোনো পৰিৱৰ্তন নহয় ঠিক তেনেদৰে ক্ষাৰত যদি আমি নীলা লিটমাছ পেপাৰখন ব্যৱহাৰ কৰো তেতিয়া হলে এই নীলাখন নীলাই থাকিব তাৰ কোনো ৰঙৰ পৰিৱৰ্তন নহয় এটো হৈ গল লিটমাছ পৰীক্ষা নেক্সট আমি হালধিৰ লগত যদি পৰীক্ষা কৰো এসিডত যদি হালধি মিহলি হয় তেতিয়া হলে তাৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় কিন্তু ক্ষাৰ এতিয়া যে কেতিয়াবা তোমালোকে মন কৰা নে আমাৰ কাপোৰত খোৱা খাওঁতে হালধিৰ দাগ লাগে আৰু সেই হালধিৰ দাগত যেতিয়া আমি সাবুন ঘঁহি পেলাই ধুবলৈ লওঁ সেই হালধিৰ ৰংটো কেনেকুৱা হৈ যায় ৰঙা হৈ যায় অৰ্থাৎ ক্ষাৰত যেতিয়া আমি কি লগা হালধি লাগিলে তাৰ ৰং কি হলে পৰিৱৰ্তন হৈ যায় ৰঙালৈ পৰিৱৰ্তন হৈ যায় যেতিয়া আমি কাপোৰখন ধুই পেলাই ৰ'দত মেলি দিওঁ তেতিয়া আকৌ তাৰ পৰা সাবুনখিনি নোহোৱা হৈ যোৱাৰ লগে লগে তাৰ ৰংটো আকৌ হালধীয়া হৈ যায় হয়নে নেক্সট আহো আমি মিথাইল অৰেঞ্জৰ ক্ষেত্ৰত আমি যদি এসিডত মিথাইল অৰেঞ্জ ব্যৱহাৰ কৰো তেতিয়া হলে তাৰ ৰং হলনি হৈ যাব ৰঙা আৰু ক্ষাৰত তাৰ ৰং হৈ যাব কেনেকুৱা হালধীয়া তো এই কথাখিনি তোমালোকে মন কৰিব লাগিব মানে কোনটো ৰং মানে এসিডত কেনেকুৱা ৰং হয় বা কেনেকুৱা হয় ক্ষাৰত আৰু এটা সূচক আছে যেটো কোৱা হয় সাৰ্বজনীন সূচক সাৰ্বজনীন সূচক বা ইউনিভাৰ্সেল ইন্ডিকেটৰ বুলি কোৱা হয় ইয়াত ইংলিশৰ টাৰ্ম বিলাকো তোমালোকে সমানেই জানি যাব লাগিব ইন্ডিকেটৰ সূচক মানে হৈছে ইন্ডিকেটৰ ইউনিভাৰ্সেল ইন্ডিকেটৰ তে সাৰ্বজনীন সূচকে কি কৰে অকল ই ক্ষাৰ বা এসিড বুলিয়ে তাক নিৰূপণ নকৰে তাৰ তীব্ৰতাটো বা তাৰ গাঢ়তাটো নিৰ্ণয় কৰে সাৰ্বজনীন সূচকে তাৰ মানে এসিডটো কিমান এসিডিক বা ক্ষাৰটো কিমান ক্ষাৰকীয় সেই বস্তুটো নিৰ্ণয় কৰে
এতিয়া তাৰ এটা উদাহৰণ হৈছে pH পেপাৰ বা pH কাগজ ইয়াৰ এই pH কাগজখনৰ p টোৱে পটেন্স বুজায় পটেন্স মানে হৈছে কি ইয়াৰ পটেন্সৰ pH ৰ পটেন্স মানে হৈছে শক্তি এটো হৈছে এটা জাৰ্মান ওয়াৰ্ড আৰু পটেন্স যে বুজায় আমাক শক্তি এটা শক্তি মানে হৈছে কিহৰ H+ আয়নৰ আসলতে শক্তি অৰ্থাৎ আমি ইয়াৰ গাঢ়তাটো বুজি পাম pH স্কেল ডালত থাকিব 0 পৰা 14 লৈকে ইয়াত 14টা ভাগ থাকিব ইয়াৰে 7 নম্বৰ ভাগটোৱে নিউট্ৰেল বুজায় অৰ্থাৎ ই এসিডিক নহয় আৰু বেছি ক্ষাৰকীয় নহয় মানে ইয়াৰ কোনো এসিডিক বা ক্ষাৰকীয় কোনো তাৰ ধৰ্ম নাথাকিব এই 7 ৰ পৰা যিমানে কমি আহিব হিমানে কি হ'ব H+ আয়নৰ গাঢ়তাটো লাহে লাহে বাঢ়ি যাব অৰ্থাৎ এসিডিক গুণটো 7 ৰ পৰা যিমানে কমি যায় এসিডৰ এসিডিক গুণটো হিমানে বাঢ়ি বাঢ়ি গৈ থাকিব ঠিক তেনেদৰে 7 ৰ পৰা ওপৰলৈ যিমান যাব 14 ৰ ফাললৈ ইমানে তাৰ ক্ষাৰকীয় গুণটো লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব 8ত ক্ষাৰকীয় গুণটো কিছু কম থাকিব আৰু লাহে লাহে সেই মতে বাঢ়ি বাঢ়ি 14ত আটাইতকৈ তাৰ ক্ষাৰকীয় গুণটো আটাইতকৈ বেছি হ'ব ঠিক তেনেকৈ 0 বা 1ত এসিডৰ গুণটো আটাইতকৈ বেছি হ'ব আৰু এফালে অলপমান 6 বা 8ত ইহঁতৰ এসিডিক বা ক্ষাৰকীয় গুণকিটা কিছু পৰিমাণে কম হ'ব আজিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি অধ্যয়ন কৰা ইয়াৰ পিছৰ ভিডিঅ'টোত মই ইয়াৰ পিছৰখিনি কথা পিছৰ চেপ্টাৰটোৰ খিনি কন্টিনিউ কৰিম